হয় আমি আজি সৌদবিটিয়াৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা এটা প্ৰতিনিধি দল আজি বিজনীৰ অন্তৰ্গত গাৰোগাঁও দাসপাৰাত আহি উপস্থিত হৈছোঁ। তো আপোনালোকে বিজনীবাসীয়ে চাগে এইটো গম পায় যে আমাৰ এজন ছাত্ৰী, এজন দুখীয়া ঘৰৰ ছাত্ৰী পূজা দাস, তাৰ বিগত কিছুদিনৰ পৰা এটা জটিল ৰোগত আক্ৰান্ত হৈছে। খুব হৃদয় বিদাৰক ঘটনা যে আমি আজি আহি ইয়াতে উপস্থিত হোৱাৰ পিছত যিটো আমি কথাখিনি তাৰ মুখৰে পৰা শুনিলোঁ বা কিছুমান ডক্টৰৰ পৰা ৰিপৰ্ট আমি চাবলৈ পালোঁ, তাৰ ইতিমধ্যে 2টা কিডনি ডেমেজ হৈছে। এতিয়া 2টা কিডনি মানে ডেমেজ যিটো হৈছে এইটো কোনোবা যদি কোনোবা দিয়ে ডোনেট কৰাৰ পিছতো মোটামুটি ধৰি লওক 12 পৰা 13 লাখ টকা এটা খৰচা আহিব। তো এই দুখীয়া পৰিয়ালৰ ইমানখিনি স্বাৰ্থ নাই। তো আমি ৰাইজে এই মুহূৰ্তত এই পূজা দাসৰ লগত থিয় দিব লাগিব। তাৰ লগতে কথাটো হ'ল পূজা দাসৰ হাতত সময়টো খুবেই কম। ডক্টৰে 1 মাহমান সময় দিছিল, যাৰ মাজত 15 দিন ইতিমধ্যে গ'ল। তো মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে আৰু এই স্থানৰ পৰা এটা আহ্বান জনাবলৈ বিচাৰি আছোঁ যে আমাৰ সন্মানীয় বিধায়ক তথা এই সমষ্টিৰ পাৰিষদ তেখেতলোকে যদি চৰকাৰীভাৱে কিছুমান যদি মানে পদক্ষেপ হাতত লয়, কাৰণ আমি সকলোৱে গম পাওঁ যে অসমৰ যশস্বী মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহুত মানুহ এনেকুৱা দুখীয়া মানুহক মানে যেতিয়া তেতিয়া সহায় কৰি দিয়ে। তো আমাৰ CM ছাৰে যদি বিচাৰে বা CM ছাৰলৈকে যদি এই সমস্যাটো যদি কোনোবা আমাৰ বিধায়ক বা পাৰিষদে যদি লৈ যাব পাৰে, তো CM ছাৰৰ মাধ্যম দি চৰকাৰীভাৱে যদি এই পূজা দাসক যদি আমি কিছুমান বা সহায় কৰে এই চিকিৎসাৰ ক্ষেত্ৰত, তথা আমাৰ BTR প্ৰধান প্ৰমোদ বড়োকো আমি আহ্বান জনাবলৈ বিচাৰি আছোঁ যে আপুনি BTRৰ মুৰব্বী হিচাপতে আপোনাৰ BTRত বিজনী অঞ্চলত এজন দুখীয়া ঘৰৰ এজন ছোৱালী আজি জটিল ৰোগত আক্ৰান্ত হৈছে, মৃত্যুৰ লগত যুঁজি আছে। আপোনালোকে যদি বস্তুখিনি নিজৰ পৰা উপলব্ধি কৰে, সকলোৰে চকুৰ পৰা পানী ওলাই আহিব। তো মই মানে সাধাৰণ সংগঠনৰ বা এটা ৰাইজ হিচাপতে আপোনালোকৰ লগত মই কাতৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ মানৱতাৰ দৃষ্টিত চাই এই ছাত্ৰীজনক কেনেকৈ সহায় কৰা যায়, কেনেকৈ মৃত্যুৰ পৰা আমি বাচাই লৈ আহিব পাৰোঁ। যিহেতু সময়টো খুবেই কম, এই ভিডিঅ'টো যেতিয়া বা এই মিডিয়াৰ নিউজটো যেতিয়া বাজিব, যদি আমাৰ এই নিউজটো যদি আমাৰ চিফ তথা আমাৰ মুখ্যমন্ত্ৰীয়ে চায়, মই ইয়াৰ পৰা একদম হাত জোৰ কৰি অনুৰোধ জনাইছোঁ আপোনালোকে একদম মানৱতাৰ দৃষ্টিত চাই এই ছাত্ৰীজনক চৰকাৰীভাৱে হেল্প কৰি ছাত্ৰীজনক বাচাই লৈ আহিব বুলি মই এই বিধায়ক, এই সমষ্টিৰ পাৰিষদ তথা মুখ্যমন্ত্ৰী, আমাৰ BTR প্ৰধান সকলোৰে মই হাত জোৰ কৰি একদম অনুৰোধ জনাইছোঁ আপোনালোকে মানৱতাৰ দৃষ্টিত এই ছোৱালীজনক বাচাই লৈ আহক।